हाल बनाइছে केला दौवाल केला गाई खुवाइले टाइम पास बाहेर ले लियो यही लॉट ना पाया यहाँ पर कितना भाव हाय धन्यवाद हाय ओ ये तेरा गुंजू क्या कर बना के दे ए इनवाड़ा मत बना ये एकदम जलस है ये जुटे रे अब गाँव खेला किमान ভাল লাগে সিহঁতৰ এই ল'ৰাটো উলিয়াই দিব লাগিছিল এইটো ইফাল কেনেকৈ এইটো ডেমেজ কিনি আছে ল'ৰা আৰু কিন্তু নিয়ে হৈ গৈছে সেই নহয় ঠিকে আছে এইকেইটা ঠিকে আছে নহয় এইকেইটা ঠিকে আছে এই ল'ৰাটো বল মাৰিব ঐ হেনুকা আৰু সোমাই দিয়া Luar, saya dia. Mama kalau tak?
উত্তেজিত হৈ পৰিছে দুয়োটা দলৰ খেলুৱৈসকল। বিশেষ কথা এটাত লৈ এজন প্লেয়াৰে সিজনৰ গাত হাত দিয়াৰ বাবেই এনেধৰণৰ এক উত্তেজনা হয়। ফুটবলৰ এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। বিভিন্ন সময়ত দেখা যায় প্লেয়াৰসকল উত্তেজিত হৈ পৰে, দৰ্শকেও বাহিৰৰ পৰা চিঞৰি পৰিৱেশ সৃষ্টি কৰে, কিন্তু তেনেকুৱা ঠিক নহয়, আকৌ পৰিৱেশ শান্ত হৈ যায়। আৰু ঠিক এনেকুৱাই হৈছে, এয়া হৈছে ফুটবলৰ জনপ্ৰিয়তা। যিয়ে নহওক কিন্তু গ্ৰামাঞ্চলত ফুটবলৰ জনপ্ৰিয়তা এতিয়া অটুট আছে। দুয়োটা দলৰ খেলুৱৈসকল উত্তেজিত হৈ পৰিছে। শেষ সময়লৈ আহি আছে খেলৰ, সেইবাবে উত্তেজনা বৃদ্ধি হৈছে বুলি ভবা যায়। ফাউল বল এটাৰ সন্মুখীন হ'ব এতিয়া। এয়া চাওক, পুনৰ কৰ্ণাৰ হৈছে ফাউলৰ পাছত। সুন্দৰ এখন খেল দেখিবলৈ পোৱা গৈছে খেলপথাৰত। অসমৰ মণিপুৰতে ভাল খেলিছে। লাগিছিল তো এতিয়া হাফ টাইম হৈছে আৰু আমাৰ দুইটা দলৰ খেলুৱৈসকলে দেখিছে আমাৰ কেনেকৈ তেওঁলোকে নিজৰ গেম প্লেন বনাই আছে। এইটো এটা টিম, তেওঁলোকে এটা গেম প্লেন বনাইছে। দৰ্শক চাওক, দৰ্শকসকল আগ্ৰহেৰে ৰৈ আছে দ্বিতীয় হাফৰ কাৰণে। এইটো এটা দল, তেওঁলোকৰ হাফ টাইমৰ সময়তো তেওঁলোকে নিজৰ গেম প্লেন বনাইছে। আপুনি লক্ষ্য কৰিছে চাগে দৰ্শকসকল আপোনালোকে যে ইয়াত খেলত কোনোজন প্লেয়াৰে বুট পিন্ধি নেখেলে, তেওঁলোকে বুট এজনেও পিন্ধা দেখা নাই। তথাপিও খালী ভৰিৰে খেলাই ফুটবলৰ যিটো মজা এইটো সকলো দৰ্শকে লয়। মই আপোনালোকক
গোটেই ফিল্ডখনৰ এটা পৰিৱেশ দেখাব বিচাৰিছোঁ চাৰিওফালে গছ গছনিয়ে ভৰা মাজত এখন এয়া সেউজীয়া পথাৰ কিন্তু ডিফেক্ট চাওক ফিল্ডখনত এটা অংশত বৰষুণৰ পৰা বোকা হৈছে কিন্তু তাৰ মাজতো ইয়াৰ মাজতেই ফুটবলৰ জনপ্ৰিয়তা সোমাই আছে এইবোৰৰ মাজতে খেলাটোকে কয় খেলৰ প্ৰতি থকা মৰম আগ্ৰহ ফুটবলৰ প্ৰতি থকা সেই আগ্ৰহ আজিও আছে সদায় থাকিব তো হাফ টাইম শেষ হোৱাৰ পাছতে মই আপোনালোকক লৈ যাম খেলৰ মাজলৈ হেণ্ডবল হৈছে উত্তেজনাপূৰ্ণ হৈ পৰিছে বাজি খেলখন ইতিমধ্যে এক গলত আগবাঢ়ি আছে এটা দল সুন্দৰ চান্স পাইছিল এটা বল গোল কৰাৰ কিন্তু হেৰুৱালে আমাৰ কি এই কমিটিবিলাকৰ কি বল নাই তেনেহ'লে আমি গান্ধীবোৰ খেলি আছোঁ 50 টকা লৈছে পকি দাম গম পা আমাৰ পকি নাই বল নিনিয়া কাৰণে
বল নিনা 500 টকা দে বল দিম মানে এটাই হওক দেই হওক কিন্তু দেই হ'ব কিন্তু বলৰ খেলা বলো আছে আমাৰ ওজন মানে এনে টান দিম ইতিমধ্যে প্লেয়াৰসকল সাজু হৈছে চাওক দ্বিতীয় হাফৰ বাবে